আছে দেখিছানে বান্দৰ দুটা আমাৰ ইয়াতে আহিছে বিৰুবাৰীত কোনোদিনে নাহে আজি আছে দুটা বান্দৰেই কাউৰীবিলাকে চিল্লাই আছে সিহঁতে কেনেকৈ চাচোন আপোনালোকে বান্দৰকেইটা এয়া তলৰ ওপৰৰ পৰা নামি আহিছে এতিয়া তলত এটা নামিয়ে গ'ল এটা আছে এনেকৈ কাউৰীকেইটা দেখা পাই মানে খুব চিল্লাই আছে সিহঁতক দেখা পায় কুকুৰো ভুকি আছে এইটো কেনে কৰিছে দেখিছেনে গছৰ ডাল ছিঙিব চেষ্টা কৰি আছে কুকুৰে সিহঁতক ভুকাই আছে আৰু মানুহবিলাকে খেদি আছে সেয়া সেই ওচৰৰ পৰা দেখাই দিছে আপোনালোকে সেয়া ক'ৰ পাবে ফুল গছ ছিঙি একদম কিবা কৰি দিলে মানুহৰ নাহে আজি প্ৰথম আহিছে ক'ৰ পাবে আহিছে আৰু একদম আৰু এটা টিঙৰ ওপৰতে বহি আছে সেয়া বান্দৰ কেনেকৈ আছে দেখিছেনে আপোনালোকে কি উৎপাত কিবা কৰে নাজানো আৰু এটা ক'ৰবাত গুচিয়ে গ'ল আৰু এইটো ইয়াতে টিঙৰ ওপৰতে বহি আছে আৰু কুকুৰে সিহঁতক খেদিবৰ কাৰণে চেষ্টা কৰি আছে কেনেকৈ টিঙৰ ওপৰত বহি ল'লে আৰু বান্দৰ আৰু এই কুকুৰকেইটা ইয়াতে তলত ৰখি আছে সিহঁতৰ গুচি গ'ল এতিয়া টিঙে টিঙে উঠি গুচি গ'ল আৰু বান্দৰকেইটা ফুলত মানে অনিষ্ট কৰিছিল ফুলবিলাক ছিঙি কেনে আধা ছিঙি কেনে গুচিয়ে গ'ল